এটমিক হেবিটছ জেমছ ক্লিয়াৰৰ দ্বাৰা ৰচিত আৰু সমগ্ৰ বিশ্বতে বহুলভাৱে পঠিত এখন গ্ৰন্থ। গ্ৰন্থখন সমগ্ৰ পৃথিৱীৰ লগতে আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু ইতিমধ্যে আমাৰ অসমীয়া ভাষাতো উপলব্ধ হৈছে। গ্ৰন্থখনত ভাল অভ্যাস গঢ়ি তোলা আৰু বেয়া অভ্যাস পৰিত্যাগ কৰাৰ সহজ আৰু প্ৰামাণিক উপায়ৰ বিষয়ে কোৱা হৈছে। গ্ৰন্থখনত দেখুওৱা হৈছে দৈনিক ক্ষুদ্ৰতমভাৱে কৰা অভ্যাসে সময়ত যৌগিক তথা চক্ৰবৃদ্ধি ফলাফল কঢ়িয়াই আনিব পাৰে। আমি সকলোৱে জীৱনত উন্নতি বিচাৰোঁ, সফল হ'ব বিচাৰোঁ। সেয়া ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ক্ষেত্ৰতেই হওক, যুৱক-যুৱতীৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতেই হওক, কৰ্মসংস্থাপন বা আৰ্থিক সফলতাই নহওক কিয়, এনেধৰণৰ পৰিৱৰ্তন আমাৰ সকলোৰেই কাম্য। আৰু এই পৰিৱৰ্তনৰ বাবে আমি ভাবোঁ যে বৃহৎ পৰিকল্পনা বা ডাঙৰ চিন্তাৰ প্ৰয়োজন। কিন্তু জেমছ ক্লিয়াৰে এই গ্ৰন্থখনত বুজাইছে প্ৰকৃত পৰিৱৰ্তন বহুতো সৰু সৰু সিদ্ধান্ত বা কৰ্মৰ যৌগিক তথা চক্ৰবৃদ্ধি প্ৰভাৱৰ পৰাই হয়। এইবোৰৰ আপাতদৃষ্টিত উল্লেখযোগ্য বা দৃশ্যমান অভ্যাস নহয়। এইবোৰক তেওঁ এটমিক হেবিটছ বা পাৰমাণৱিক অভ্যাস বুলি কয়। সময়ত এই ক্ষুদ্ৰ অভ্যাস তথা পৰিৱৰ্তনবোৰেই আমাৰ জীৱন সলনি কৰা পৰিৱৰ্তনবোৰলৈ বিকশিত হয়। আজিৰ 1% পৰিৱৰ্তনে সময়ত আপোনালৈ অসাধাৰণ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। দৈনিক 1% উন্নতিয়ে এবছৰত অৰ্থাৎ 365 দিনত প্ৰায় 38% উন্নতি কঢ়িয়াই আনে। কিন্তু একে সময়তে যদি আমি 1% বেয়া অভ্যাস গঢ়ি তোলোঁ, বেয়াৰ ফালে গতি কৰোঁ, আমাক আমাৰ মানদণ্ডৰ প্ৰায় 3%লৈ নমাই দিয়ে, অৰ্থাৎ প্ৰায় 0 ফালে গতি কৰে। সদায় নিৰ্ধাৰিত সময়তকৈ অলপ বেছিকৈ মোবাইল স্ক্ৰল কৰা, জাংক ফুড খোৱা, ৰাতি দেৰিলৈকে সাৰে থকা, এইবোৰ আৰম্ভণিতে সৰু সৰু কথা যেন লাগিব, কিন্তু সময়ৰ লগে লগে ই আপোনাক বৰবাদ কৰি পেলাব পাৰে। আজি আপুনি বিশেষ পাৰ্থক্য দেখা নাপালেও এবছৰৰ পিছত এই অভ্যাসবোৰে আপোনাৰ স্বাস্থ্য, কেৰিয়াৰ তথা ভৱিষ্যতৰ ওপৰত খুব বেয়া প্ৰভাৱ পেলাব। আনহাতে যদি আপুনি সদায় অলপ সময় পঢ়ে, ব্যায়াম কৰে, নিজকে শুধৰাবলৈ বা পৰিৱৰ্তন কৰিবলৈ ধৰে, তেতিয়া এই সৰু সৰু পৰিৱৰ্তনবোৰ লগ লাগি আপোনাক এজন বেলেগ মানুহলৈ পৰিৱৰ্তন কৰি তুলিব। আচলতে কোনো এক বৃহৎ সফলতা সহজে লাভ কৰা নাযায়। এয়া প্ৰতিদিনৰ সৰু সৰু পৰিৱৰ্তনৰ ফলতহে সম্ভৱ হয়। যদি আপুনি ভালদৰে বুজি পায় যে সৰু সৰু অভ্যাসৰ কিমান শক্তি আছে, তেন্তে আপুনি আপোনাৰ জীৱনলৈ আশ্চৰ্যকৰ পৰিৱৰ্তন আনিব পাৰে। এই শিক্ষাই আমি জেমছ ক্লিয়াৰৰ বিখ্যাত গ্ৰন্থ এটমিক হেবিটছৰ পৰা পাওঁ। জেমছ ক্লিয়াৰে আমাক কৈছে যে ডাঙৰ লক্ষ্যৰ পিছে পিছে দৌৰি ফুৰাতকৈ আমি কি হ'ব বিচাৰোঁ তাৰ ওপৰত মনোনিৱেশ কৰিব লাগে, অৰ্থাৎ লক্ষ্যতকৈ প্ৰণালীৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব লাগে। তেওঁ কৈছে যে পৰিচয় সলনি কৰক, অভ্যাস নিজেই সলনি হৈ পৰিব। পৰিৱৰ্তনৰ 3টা স্তৰ আছে আৰু সেইকেইটা হ'ল ফলাফলৰ পৰিৱৰ্তন, প্ৰক্ৰিয়াৰ পৰিৱৰ্তন আৰু পৰিচয়ৰ পৰিৱৰ্তন। কোনো নতুন অভ্যাসক সৰু সৰু পদক্ষেপত ভাগ কৰি লওক। ভাল অভ্যাসক সহজ আৰু বেয়া অভ্যাসক কঠিন কৰি তোলক। ভাল অভ্যাসক স্বয়ংক্ৰিয় কৰি তুলিব লাগে আৰু ইয়াৰ বাবে সঠিক ট্ৰিগাৰ বাছি লওক। অভ্যাসক সন্তুষ্টিদায়ক কৰি তোলক। নিজকে ভাল অভ্যাসৰ বাবে পুৰস্কৃত কৰক আৰু অভ্যাস ট্ৰেকিং কৰা আৰম্ভ কৰক। জেমছ ক্লিয়াৰৰ এই গ্ৰন্থখন পঢ়িলে আপুনি গম পাব যে এটা ভাল অভ্যাস কিদৰে গঢ়ি তুলিব পাৰি। ক্লিয়াৰে হেবিট লুপ অৰ্থাৎ অভ্যাস চক্ৰৰ যোগেদি অভ্যাস গঠনৰ বিজ্ঞান অৰ্থাৎ অভ্যাসে কেনেদৰে কাম কৰে সেই বিষয়ে বিশ্লেষণ কৰিছে। অভ্যাস চক্ৰ বা হেবিট লুপ 4টা অংশৰে গঠিত। ইয়াৰে প্ৰথম অংশত থাকে সংকেত, দ্বিতীয় অংশত তৃষ্ণা বা লালসা, তৃতীয় অংশত প্ৰতিক্ৰিয়া বা সঁহাৰি আৰু চতুৰ্থ অংশত থাকে পুৰস্কাৰ। এতিয়া ভাল অভ্যাস এটা কেনেকৈ গঢ়ি তুলিব পাৰি তাৰ 4টা সৰল নীতি আছে আৰু সেইকেইটাৰ মতে আমি স্পষ্ট কৰি ল'ব লাগিব, আৰু সেইটোৱে হ'ল সংকেত। দ্বিতীয়তে অভ্যাসটোক আমি আকৰ্ষণীয় কৰি তুলিব লাগিব আৰু সেইটো হ'ল তৃষ্ণা। আৰু তৃতীয়তে অভ্যাসটোক আমি সহজ কৰি তুলিব লাগিব আৰু সেইটো হ'ল সঁহাৰি। আৰু চতুৰ্থতে হ'ল অভ্যাসটোক সন্তোষজনক কৰি তুলিব লাগিব আৰু সেইটো হ'ল পুৰস্কাৰ। গতিকে এইটো যেতিয়া অভ্যাস চক্ৰত অভ্যাসৰ অন্তহীন প্ৰক্ৰিয়া হিচাপে হয় আৰু তেতিয়াই আপোনাৰ অভ্যাসটো স্বয়ংক্ৰিয় হৈ পৰে। জেমছ ক্লিয়াৰৰ এই গ্ৰন্থখনৰ পৰা আমি গম পাম যে সৰু সৰু অভ্যাসে ডাঙৰ পৰিৱৰ্তন আনে। এই সৰু সৰু অভ্যাস সময়ত গৈ যৌগিক তথা চক্ৰবৃদ্ধি পৰিৱৰ্তন সাধন কৰে। জেমছ ক্লিয়াৰে আমাক কৈছে যে ডাঙৰ লক্ষ্যৰ পিছে পিছে দৌৰি ফুৰাতকৈ আমি কি হ'ব বিচাৰোঁ তাৰ ওপৰত মনোনিৱেশ কৰিব লাগে, অৰ্থাৎ লক্ষ্যতকৈ প্ৰণালীৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব লাগে। তেওঁ কৈছে যে পৰিচয় সলনি কৰক, অভ্যাস নিজেই সলনি হৈ পৰিব। পৰিৱৰ্তনৰ 3টা স্তৰ আছে আৰু সেইকেইটা হ'ল
ফলাফলৰ পৰিৱৰ্তন, প্ৰক্ৰিয়াৰ পৰিৱৰ্তন আৰু পৰিচয়ৰ পৰিৱৰ্তন। কোনো নতুন অভ্যাসক সৰু সৰু পদক্ষেপত ভাগ কৰি লওক। ভাল অভ্যাসক সহজ আৰু বেয়া অভ্যাসক কঠিন কৰি তোলক। ভাল অভ্যাসক স্বয়ংক্ৰিয় কৰি তুলিব লাগে। সেয়ে নিজক বুজি লৈ আপোনাৰ দৈনন্দিন অভ্যাসবোৰ গঢ়ি তুলিবলৈ যত্নকৰ হ'ব লাগে। আপোনাৰ পৰিৱেশে আপোনাৰ অভ্যাস গঠনত আপোনাৰ ইচ্ছা শক্তিতকৈও অধিক ভূমিকা ল'ব পাৰে। গতিকে ক্লিয়াৰে আপোনাক এনে পৰিৱেশৰ সূচনা কৰাত গুৰুত্ব দিছে য'ত বেয়া অভ্যাস কঠিন আৰু ভাল অভ্যাস সহজ হৈ পৰে। আপুনি আপোনাৰ পৰিৱেশৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, পৰিৱেশক জয় কৰক, তেতিয়া আপুনি জীৱনক জয় কৰিব পাৰিব। আপুনি আজি যি কৰে তাৰ ওপৰত আপোনাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে। ইতিমাত্ৰ ক্ষুদ্ৰ অভ্যাসেৰে আৰম্ভ কৰক আৰু পৰিৱৰ্তনৰ বাবে অংগীকাৰবদ্ধ হওক। এটা সময়ত কৰা এটা সূক্ষ্ম অভ্যাসেই আপোনাক উত্তম কৰি তুলিব। ধন্যবাদ।